শুনিছোঁ মানে ধৰি লওক প্ৰত্যেক আমি আত্মাবিলাক তেওঁলোকৰে সৃষ্টি আমি যিমানখিনি হয় নাই কিন্তু সেই আত্মাই আকৌ ইমান কেতিয়াবা ধৰি লওক কিছুমান এনেকুৱা আত্মা আছে বহুত ভয়ানক কিছুমান কাণ্ড কৰি দিয়ে হয়নি এই বস্তুটো আপুনি কেনেকৈ বিশ্লেষণ কৰিব বা কি ভাবে আপুনি এই বিষয়টোৰ ওপৰত চোৱা যেতিয়া পজিটিভ কিবা এটা ওলাব তাৰ নেগেটিভো এটা ষ্টৰি আহিব পেৰেলেলি হয়নে মানে আন্ধাৰটো কিনো এতিয়া ইটছ জাষ্ট এ এবচেঞ্চ অফ লাইট য'ত লাইট নাই আমি সেইটো আন্ধাৰ বুলি কৈ দিওঁ গম পাইছেনে আমি এতিয়া যেতিয়া আমি এটা সুপ্ৰিম পাৱাৰটোক ভগৱান বুলি দিলোঁ তো ভগৱানক সুপ্ৰিম দেখুৱাবৰ কাৰণে ভগৱানে কাৰ পৰা আমাক ৰক্ষা কৰিব এটা বেয়া এনাৰ্জিৰ পৰা ৰক্ষা কৰিব তো আমি সমানে সমানে এটা বেয়া এনাৰ্জিও লাগিব যেনেকৈ এতিয়া ছাপ'জ তোমাৰ মই সুধিলোঁ যে তুমি হেপ্পিনে তো হেপ্পিনেছটো তুমি কেনেকৈ ডিফাইন কৰিবা যদি তুমি কেতিয়াও দুখ পোৱা নাই ডিফাইন কৰিব লাগিব ন মই ভগৱানক সুপ্ৰিম বনাব লাগিব ন সুপ্ৰিম কৰিবলৈ হ'লে তে সুপ্ৰিম কৰিবলৈ হ'লে কিবা এটা আমাক প্ৰটেকশ্যন দিব লাগিব কাৰ পৰা প্ৰটেকশ্যন দিব আন্ধাৰৰ পৰা মানে বেয়া এনাৰ্জিৰ পৰা তো ভূত বা ভূত চুত তেনেকৈ বনিছে বুলি মোৰ এইটো জাষ্ট